এভৰিৱান মোৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি ৰাতিপুৱাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া ৰাতিপুৱা বাজি আছে 7:30 আৰু আপোনালোকে ভাবিছে মোক দেখা পাই যে মই ক'ৰবাত যাব ওলাইছোঁ। হয়, আমি আচলতে মা বা আমি গোটেইকেইটা আজি গুৱাহাটীলৈ যাব ওলাইছোঁ। আৰু আপোনালোকে মোৰ লাষ্ট ভিডিঅ'টোত গম পাইছিলে যে মই আছিলোঁ গুৱাহাটীতে, আৰু তেতিয়া মানে দাদাহঁতৰ ঘৰতে আছিলোঁ। পাহাৰত ভিডিঅ'টো বনাইছিলোঁ, আপোনালোকে নিশ্চয় গম পায়। আৰু তেতিয়াই মোৰ অলপ গা বেয়া হৈছিলে আৰু মই গাঁৱলৈ মানে ঘৰলৈ গুচি আহিব লগা হ'ল দুদিন পিছতে। তাৰপিছত ঘৰলৈ আহিলোঁ, আহি পেলাই এতিয়া আকৌ আজি যাব ওলাইছোঁ। কাৰণটো আপোনালোকক ক'ম, কিয় যাওঁ, ক'ত যাওঁ, সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু গুৱাহাটী আহি পালোঁ, কিন্তু বৰষুণ চাওক, সেইফালে অলপ অলপকৈ বৰষুণ আহি আছে। আৰু এয়া মালিগাঁও চাওক, মালিগাঁও পাইছোঁ মানে যাম, খঙে উঠা হৈছে মালিগাঁও। আৰু এতিয়া আহি পালোঁ মানে আপোনালোকক কোৱা হোৱাই নাই। ইয়াতে মানে আমি চিৰিয়াখানাত আহিছোঁ আজি, আৰু বহুত বেছি জামত ফচিলোঁ মালিগাঁৱত। আপোনালোকক কৈছিলোঁ, বাপৰে 1.5 ঘণ্টা জামত ফচিছোঁ, বহুত বেছি জাম। তাৰপিছত আহি এতিয়া 12টা 12:30মান বাজিলে, আহি পালোঁ। তো আপোনালোকক এইফালে ডাঙৰ বাহঁতো আহিলে, ডাঙৰ বা আৰু দুদু, এয়া আৰু মা সৰু বা সিহঁতো আহিছে। গোটেই সোপা আহিছোঁ আজি চিৰিয়াখানালৈ। বহুত বছৰ হ'ল। দুদু, কিমান বছৰৰ পিছত আহিছা তুমি? 5 বছৰমান হ'ল। সিও বহুত বছৰ অহা নাই, আৰু ময়ো বহুত আগতে আহিছিলোঁ। এতিয়া দেখুৱাই থাকিম, আপোনালোকক চাই থাকিব। বোকা চিটিছে, বৰষুণ দি আছে এইফালে মা আৰু এইফালে আমাৰ টিকলা। তাৰ একদম গাড়ীত আহিলে বমি হয়, সেইকাৰণে অলপ উইক হৈ যায়। আৰু আমি টিকেট কাটি পেলাই সোমালোঁ ভিতৰত। আৰু টিকেট কাটিব গ'লে মানে কি কেছ নহয় ইয়াতে, আৰু অনলাইন কৰিব পাৰিব। আৰু মানে কি অনলাইন কৰিব পাৰিব, আৰু যদি কাৰ্ড থাকে কাৰ্ডেদি পে'মেণ্ট কৰিব লাগিব। গুগল পে' কিবা পে'টিএম চেটিএম এইবিলাকতো নহয়। বহুতৰে প্ৰব্লেম হৈ গৈছে। আৰু আমাৰো মানে কি আৰু গুগল পে' নহ'লে কাৰ্ডেদিয়ে কৰিব লগা হ'ল। সেইকাৰণে আপোনালোকক জনাই দিলোঁ, কোনোবা যদি এতিয়া বহুত বছৰ অহা নাই, এতিয়া যদি আহে মানে এইটো নতুনকৈ কৰিছে। আগতেতো আমি কেছ দি পেলাই সেনেকৈ সোমাইছিলোঁ বহুত বছৰ আগতে। আৰু এতিয়া মানে আৰু কাৰ্ড চাৰ্ড লৈ আহিব লাগিব, নহ'লে অনলাইন মানে কাটি থ'ব লাগিব। আৰু সোমায়ে আহি পেলাই দেখিলোঁ জিৰাফ। এয়া ব'লা দুদু, ওচৰলৈকে যাবা। দেখিছা, এইফালে যাম ৰ'বা। আৰু আহিয়ে আমি জিৰাফ দেখা পালোঁ। ওচৰলৈকে গৈ আছোঁ, এতিয়া দেখুৱাই আছোঁ ৰ'ব। জিৰাফটো ইমান ভাল লাগিছে, ওচৰলৈকে আহিছে। এইটো হাতী চোৱা, এইটোৰ ভিতৰত। অঁ, হাতীটো ভিতৰত আছে। এই আছে, ৱাও। চাইছানে ধুনু? দেখিছা জিৰাফ? এইফালে চোৱা, তাতে নাই। এইটো দেখা পাইছা? ভাল লাগিছেনে চাই পেলাই? হা, ভাল লাগিছে? আহা, ওচৰলৈকে আহা। নাহে, আমাৰ ওচৰলৈকে আহিব নোৱাৰে। দুদু, কেনেকুৱা লাগিছে? জিৰাফ মই ফাৰ্ষ্ট টাইম দেখিছোঁ। কি কৈছা দুদু? জিৰাফ মই ফাৰ্ষ্ট টাইম সঁচা সঁচিকে দেখিছোঁ। ইয়াতে ঢেকঢেকী চৰাই। এইয়া ক'ত চৰাইবিলাক? হা, ক'ত আছে? অঁ, এইকেইটা এইফালে। এইয়া কি চৰাই? ঢেকঢেকী চৰাই।
मैं अभी हम लोग इधर आए इधर সেইটো অকমানি বান্দৰ এইবিলাক বেলেগ হয় মলয়ার দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাৰে তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ঢৌকুৰীয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ পাওঁ আৰু এই চিৰিয়াখানাখনত যে এতিয়া একোৱে নাই এনে খোজকাঢ়িয়ে আছোঁ চৰাই এইবিলাক আছে লায়নটো আছে নে নাই আগতে যে লায়ন এটা আছে গৈ আছোঁ আগলৈকে চাওঁ বাৰু আৰু কি আছে টাইগাৰ লায়ন ভালুক লিখা আছে ইয়াতে চাওঁ বাৰু আগলৈকে আৰু এইটো ময়ূৰ চোৱা ময়ূৰ নহয় হয় হয়ো এই পাখিটো মেলা নাই এইয়া হয় ময়ূৰে হয় কিয় যে আহিছিলোঁ এনে খোজকাঢ়ি আছোঁ চাব লগা একোৱে নাই দেখোন আগতে আছিলে কিবা কিবি কিন্তু এতিয়া দেখোন একোৱে নাই বুকু ভৰা বহু মৰমেৰে তেনে না তেনা তেৰে নাৰা নেনে না দেনা না তেৰে নাৰা নেনে না দেনা আৰু আহি এতিয়া গৰমে উঠিলে কিবা আছে একো এতিয়ালৈকে দেখাই পোৱা নাই একো নাইয়ে চাগে চিৰিয়াখানাত এতিয়া ইহঁতে এতিয়া বহিব ইয়াতে কিবা খাব চাগে জুচ চুচ কিবা খাব গৰমো লাগিছে বহুত বতৰটো আজি ৰ'দ দিয়া নাই সেইটো কাৰণে অলপমান বাচিছোঁ ৰ'দ দিলেতো একেবাৰে বহুত গৰম থাকিলে হয় এতিয়া ইহঁতে জুচ খাব ময়ো অলপ খাই লওঁ আৰু এতিয়া জুচ খাই আছোঁ তুমি খাবা ভালকৈ লোৱা খুৱাই দেচোন তাক দে ই বদমাচি কৰি আছে খাইছে ঠাণ্ডা আছে কিন্তু বহুত দিয়া আৰু পিছত খাবা এইটো ষ্ট্ৰডাল বেকা কৰি দিছে এইফালে দুডু কি ফ্লেভাৰ লৈছা পাইনাপেল লৈছোঁ পাইনাপল আৰু এইফালে টাইগাৰ আছে চাবৰ কাৰণে উঠি উঠি গৈ আছোঁ দেখা পাওঁ কি নাপাওঁ ইয়াৰ ভিতৰত ভালুক আছে ইয়াতে ওলাই নাহে ন হেৰিলৈকে দেখা নাপায় ইয়াৰ ভিতৰত আছে নেকি কোনটো অঁ শুই আছে ই আৰামছে শুই আছে ভিতৰত বাপৰে বৰষুণ বতৰ কাৰণে শুই আছে অঁ ওচৰলৈকে নাহে ন আছে ইয়াতে ভালুক এইটো লিঅ'পাৰ্ড ঘূৰি আছে দেখোন ৰ'বা কিয় খেলিছা
বাহ এতিয়ালৈকে কি চালা? ভলচাৰ চালো, লিঅ'পাৰ্ড চালো আৰু ব্লেক পেন্থাৰো চালো, হৰিণাও চালো, বুকলাইও চালো। ক'ত হৰিণা? মই দেখাই নাইচোন হৰিণা। হৰিণাটো পোৱালি আছিল, অঁ জু শ্বপৰ আগতে আছিল। তুমি নেদেখিলা? নেদেখিলোঁ এইটো। লিঅ'পাৰ্ডটো দেখিলোঁ আৰু কি দেখিলোঁ মই? আৰু এইবিলাক চৰাইবিলাক বেছিভাগেতো চৰাই আৰু ভালুককেইটা কেনেকৈ আছিলে তুমি চাইছিলানে? আৰু এতিয়া আগত লায়ন আছে বুলি কৈছে, চাওঁ বাৰু লায়ন আছে নে? লায়ন আছেনে আগত? নাজানো, এতিয়া দেখা যাব। ব'লাচোন যাওঁ। কি এইটো? কোনটো? এইটো নহয় দে, গছ সেই ওপৰত। এইফালে পৰি আছে লায়ন। কি কৈছা? মুখখন তাৰ যদি খোল খাই থাকি মৰি গ'ল আৰু। মুখখন খোল খাই থাকিলে মৰি গ'ল। এই শুই আছে, এই চোৱা চোৱা, সাৰ পাইছে চোৱা। এইয়া হিলি দিছে। সি পুৰা একদম পৰি পেলাই শুই আছে। গোটেই হাত ভৰি মেলি পেলাই হা? শুই আছে। উঠিব পাৰে। এই মানুহৰ মানে কথা শুনিলে উঠিবও পাৰে। ভাগৰ লাগিছে চাগে, শুই আছে। আৰু এতিয়া মা ইফালে খোজকাঢ়ি পুৰা ঘামি গৈছোঁ। এইফালে ধুনু খোজকাঢ়ি আছে আমাৰ হাতত ধৰি, আৰু এইফালে টাইগাৰ আছে বুলি কৈছে। আৰু চাওঁ আছেনে টাইগাৰ? ইয়াতে উঠিব মানা কৰিছে দে, ৰেলিঙত ল'ৰা ছোৱালী নুঠিব বুলি লিখা আছে। ক'ৰবাত শুই আছে নেকি? ইয়াতে শুইয়ে থাকে দেখোন। লায়নটো একেবাৰে এনেকৈ পৰি আছে, নুঠিলে। ইমান টাইম ৰখিলোঁ। তাৰপিছত আৰু লিঅ'পাৰ্ড কেইটা কিন্তু পুৰা মানে পুৰা ইফাল সিফাল কৰি আছে। সিহঁতে দুটা আছিলে। টাইগাৰটো নাই নেকি? সি ক'ৰবাত সোমাই আছে চাগে। আৰু ব্লেক পেন্থাৰ দেখিছা তুমি? মই নেদেখিলোঁ, এই ভিতৰত সোমাই গৈছে। এইফালে হৰিণা আছে, চা দুদু। ৰাইনো আছে ক'ত? সেইকেইটা এইকেইটা হৰিণা। ৰাইনো আগত অঁ আগত আছে, বহুত দূৰত চোৱা। ওচৰৰ পৰা দেখাই দে। ৰাইনো আছে, অঁ গড় আছে। এইকেইটা হৰিণা, আৰু দূৰত এইকেইটা গড়। কি পৰিয়ে থাকে সিহঁতে শুই শুই। এইয়া এইকেইটা হৰিণা, আৰু এই দূৰত আছে গড়কেইটা। গমেই নাপায় সিহঁতক। হৰিণা দেখিলানে? হৰিণা দেখিছা? কি দেখিলা তুমি? টাইগাৰ। হা? ভালকে দেখা পাই। অঁ এইকেইটা এই শুইয়ে থকা কাম সিহঁতৰ। এইয়া চোৱা, এইটো আৰু হামুৰিলে হামুৰিছে। চোৱা, ইয়াকে কোচত লৈ লোৱা, ই দেখা নাপায়। এই হৰিণা চাই আছে। হৰিণা চাই আছে, হামুৰি আছে। চিনি নাপায় দিয়া ৰাইনুকেইটা। সি গমেই পোৱা নাই চাগে, কিবা মাটি চাটি যেন লাগে না। ব'লা। আৰু এই মাত্ৰ এটা কথাত হাঁহিলে। কচোন কি কথাত হাঁহিছ? এইটো গুচাচোন, কচোন কি কথাত হাঁহিছ? ক কি কথা হাঁহি মানে কি কথাত হাঁহিছোঁ ময়ে কৈ দিওঁ। সেইটো চাইডত মানে তাই সুধিছে এইফালে কি আছে, মোক এনেকৈ সুধিলে। মই তাইক কৈছোঁ এইফালে বকৰি আছে। তাই কৈছে বকৰিও আছে নেকি এইফালে? হাঁহি মোৰ থাকিবও পাৰে বনৰীয়া ছাগলী। কি এইকেইটা একদম লম্বা লম্বা হেৰি আছে। এইকেইটা বেলেগ টাইপৰ নেকি? স্পটেড বা বহুত আছে দেখোন, গোটেই ভৰ্তি। কি দেখা পাইছা ধুনু?
কোৱা কি দেখিছা ইয়াতে এইকেইটা চব বগলী কি দেখিছা কোৱা বগলীটো ক'ত বগলী এইকেইটা বগলী আৰু কি আছে আৰু আছে বগলী আৰু কি দেখিছা ধুনু আৰু মাছ খাবৰ কাৰণে আহিছোঁ ধুনু আৰু কি দেখিছা কোৱা হৰিণা দেখিছোঁ এই মুখৰ মাতে নাই দেখোন ব'লা এইকেইটা কি খাই আছিছা আৰু এইবাৰ দুদু আৰু মই অলপ বেলেগ চাইডে আহিছোঁ কি আছে এইফালে গড় আছে ওৱান হৰ্ণ গড় চাই আহিলোঁ দেখোন আমি সেইকেইটা তাৰে কি কয় আৰু থাকিব তাতে ইমান ক'ত দেখিলা আউচ, বাপৰে এইমাত্ৰ পৰিলে হয় পিছল খাই গৈছা এই বৰষুণ পিছৰ আছে এইখিনি অঁ এই বৰষুণ দিছে যে ভালকে আহা ক'ত আছে তুমি দেখিছা ইয়াতে থাকাটো বৰ্ড দেখিছিলো বৰ্ডত থাকিলেও কিছুমান বস্তু নাথাকে নাই বোলা এইফালে মানুহে নাই ক'ত গড়টো তাতে আছিলে ইয়াতে আৰু কিয় থাকিব নাই আহা নাই এনে আহিলো আমি এনে পিছল খালা তুমি ভালকে তলৰ ফালে চাই আহিবা পিছল মই আকৌ পৰি যোৱা বুলি ভাবিছিলোঁ তুমি তলত কেনেকুৱা লাগিলে দুদু আহি বঢ়িয়া লাগিছে নতুন এনিমেল এটাও দেখিলো ইমু দেখিলা অঁ মই নুঠালোৱে ভিডিঅ' নকৰিলোৱে আৰু আমাৰ দুদুৰ বহুত বেছি ভাল লাগিলে আহি পেলাই খোজকাঢ়ি ভাল লাগিলে খোজকাঢ়ি কেনেকুৱা ভাল লাগিলে নালাগে উল্টা ভাগৰ লাগিছে ভাগৰ লাগিছে কিন্তু আহি কেনেকুৱা লাগিছে আহিতো ভালে লাগিছে ভাগৰ লাগিছে কাৰণে ভাল লাগিছে ভাগৰ লাগিছে কাৰণে ভাল লাগিছে আৰু ক'ত গ'লা পিছফালে আৰু আমি আৰু এতিয়া ওলাওঁ আৰু ইয়াৰ পৰা মা কেনেকুৱা লাগিছে কেনেকুৱা আমি যামি অৱস্থা নাই ভাগৰ লাগিছে বহুত খোজ কাঢ়িব লাগে ন ভিতৰত ইয়াতে আৰু পূৰা পাহাৰীয়া এৰিয়াটো সেইকাৰণে উঠিব লাগে বহুত বেলেগত যোৱা হেঁতেন ভাল আছিল মোৰ ইমান ইচ্ছা নাছিলে আৰু এতিয়া দুদুৱে এটা বস্তু চাই আহিলে কি চাই আহিলা মই নগ'লো নেক্সট আহিলো স্নেক কিমান ডাঙৰ আছিলে এইফালে আহা অজগৰ ইমান ডাঙৰ মা আৰু দুদুৱে গৈছে আমাৰ ইমান ভাগৰ লাগিছে নগ'লো ইয়াত দুটাই গৈছে কিমান ডাঙৰ আছিলে দেখাই দিয়া বহুত ডাঙৰ আছিল ইমান আছিল অঁ এই ব্লেক পেন্থাৰ নাচাওঁ দে আৰু ইমান ভাগৰ লাগিছে আৰু ইচ্ছা নাই আহা আৰু এতিয়া এনেকৈ বহি আছোঁ চানমাৰী ব্ৰিজৰ ওচৰতে মা আৰু বাহঁতে গৈছে মানে খানা অৰ্ডাৰ কৰিব মানে পেকিং লৈ যাম আৰু ইয়াতে বহি নাখাওঁ ইমান গৰম লাগিছে আৰু পেকিং কৰি লৈ যাম বাহঁতৰ ঘৰতে যাম এতিয়া গৈ পেলাই খাই লৈ পেলাই মাহঁতে গাঁৱত যাব ঘৰলৈ আৰু মই থাকি দিম আৰু এতিয়া আহি পাই গ'লোঁ ঘৰ মানে ডাঙৰ বাহঁতৰ ঘৰ মানে বহুত বেছি ভোক লাগিছে ভাগৰ লাগিছে আৰু খানা অৰ্ডাৰ কৰিয়ে লৈ আহিলোঁ আমি তাতে নাখালোঁ এতিয়া খাম বহুত বেছি ভোক লাগিছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া সকলো ভিডিঅ' অতি সোনকালে নটিফিকেশ্যন পায় তো আজিৰ ভিডিঅ'টোৰ পৰা মই তুষ্টে বিদায় ল'লোঁ আকৌ এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেলটো ষ্টেম বেষ্ট আজিলৈ বাই বাই টেক কেয়াৰ লাভ ইউ অল